Hi friends, welcome back to my YouTube channel. আশা কৰো সকলো ভালে আছে আৰু ময়ো ভালে আছো। আজি এতিয়া প্ৰায় 5টা বাজি গৈছে আৰু মাই কৈছে যে এটা ভিডিও ষ্টাৰ্ট কৰা। সো মাই কি কৰি আছে? মাই আজি ভিডিও কৰাত মানে মাৰ বেছি মানে ভিডিও কৰিব মন যায় আছে। সো এবাৰ মাক দি আছো, ৰব আপোনালোকক দেখাই আছো কি কৰি আছে। মা এইটো হৈছে ডিম্পি আৰু খুৰী। নমস্কাৰ। আৰু মা ভিডিওটো কিয় বনাব ইমান ইচ্ছা কৰি আছিলা কোৱা? এই যে মোমো আনিছে আজি আমাৰ মোমো চেলেঞ্জ মানে মোমো খাম আৰু একেলগে আমাৰ মাজনী এজনী বান্ধৱী আহিছে তাইৰ লগত একেলগে খাম আৰু আজি আমি একেলগে আবেলি অলপ বহিছো আৰু মাই আমাৰ মানে কেইটামান গান গাব বুলি কৈছে আৰু গান গাব আৰু খুৰীয়ে কিবা ক'ব কওক। আজি আমি আবেলি টাইমখিনি ভাবিলোঁ যিহেতু মোৰ বান্ধৱীও আহিছে সেইকাৰণে ভাবিলোঁ যে এটা ভিডিঅ' বনোৱা যাওক। আৰু এই খুৰী আহিছে, এইজনী আমাৰ ডাঙৰ খুৰী, এইজনী সৰু খুৰী, এইজনী ডিম্পি আৰু এইজনী মা মানে আমাৰ ম'ম' উলিয়াই আছে। মানে ম'ম'টো হয় খোৱা হয় মানে খায়ে থাকোঁ, কিন্তু এনে মানে আৰু আজি স্পেচিয়েল কাৰণ আজি সকলোবোৰ লগ হৈ আছোঁ। বলক তেতিয়াহ'লে ম'ম' খাই লওঁ ফাৰ্ষ্ট, তাৰপিছত মায়ে গান গাব। বলক গাবনে নাই? মায়ে আমাৰ ম'মৰ কাৰণে সাজ বিচাৰি পোৱা নাই, এইটোতে উলিয়াব ধৰিছে। আৰু চচখিনি ইমান কিয় কালা হৈছে হা নাজানো। আৰু এনে বোলে ম'মৰ পাৰ্টি, কিন্তু ম'ম' ইমান অনা নাই। আমি তিনিটা হ'লেই হ'ব দে। আমি এই মোমো খাম এইবাৰ। এতিয়া ম'ম' খাওঁ আৰু মোক গান খাওঁটো মেইন না, খাৱা মেইন, তাৰপিছত গান গাব আৰু মোকো অলপ চচ দি একেটা হৈছে ম'ম'। আমাৰ সৰভোগত এই বৰপেটা ৰোডৰ পৰা আহে সুজুমণি বুলি, তেওঁৰ মানে ম'ম' খাই বহুত ভাল লাগে, চিকেন পকৰাও খাই ভাল লাগে। বহুদিন খাব পোৱা নাছিলোঁ, সেইকাৰণে আমাৰ একদম মা মানে অভাৰ এক্সাইটেড হৈ আছে আজি। সেইকাৰণে মানে কি ক'ম কি নক'ম হৈ আছে এই খোৱা হোৱাৰ মেইন মোৰে মানে উৎসাহটো। মানে আৰু আজি আৰু ক'ম আৰু কি ক'ব, আমাৰ এই খুৰীয়ে বোলে গান গাব। অলপ আগতে আমাক এটা সেই কি আছিল, কিহৰ গান শুনাই আছিলি? খাপলাং নহয় কিতে কাই খাপলাঙৰ এটা গান শুনাই আছিল। এইটো গান খুৰীয়ে আমাৰ গাব আৰু এই খুৰীয়ে কিজানি একো নকৰে, পাৰ্টিচিপেট কৰিবও পাৰে নকৰে, আৰু এও কি কৰে এতিয়া পিছত গম পাম। আৰু এইটো আমাৰ গান গাব, 2-3টা গান ভাবি থৈছে। দিয়ক এতিয়া খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া আমি ম'ম' চম' খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। ইভিনিং পাৰ্টি আৰু ম'ম' খাই ভাল লাগে, ম'ম' খোৱা দুখাব লাগে বোলে, খাই আছে ম'ম'। আৰু এতিয়া আমিও খাম। আপোনালোকে খালে আহিব। বতৰটো ভাল আজি মোমো খাম মানে। হয় বতৰটো ভাল, বতৰটো আচলতে কি ক'ম, এবাৰ বৰষুণ আহে এবাৰ ৰ'দ দিয়ে, এনেকুৱা বতৰ। আৰু আমিও লৈছোঁ এতিয়া ম'ম' খাম আৰু ভিডিঅ' নকৰোঁ, মায়ে কল সেইকাৰণে ভিডিঅ' কৰিলোঁ। আৰু অলপ পিছত লগ পাই আছোঁ। মাহঁতৰ ম'মৰ পাৰ্টি হ'ল, এতিয়া পুৰি আজি খাবই খাব আৰু পুৰা একদম মটৰৰ তৰকাৰী আৰু সেই খাই আছোঁ আমি ম'ম'। এইও খাই আছে ম'ম'। খা 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 আৰু গানো হ'ব লাগিছিল দুটামান। হেই এনেকৈ ক'ব নাপায়, কি কয় কৰোণাত আমি ভেকচিন লোৱা মানুহ। দিয়ক দিয়ক খাওক খাওক, আপোনালোকে খাওক আৰু বঢ়িয়া। এতিয়া আমাৰ ম'ম' খোৱা হৈ গ'ল। মানে অনুভৱগিলা শুনক, ডিম্পিৰ অনুভৱ কেনেকুৱা ম'মৰ? ভাল লাগিছে। মইতো বিৰাট ভাল পাইছোঁ, বহুত দিনৰ মূৰত আজি খাইছোঁ। লকডাউন চলি আছে না, সেইকাৰণে আজি ভালকৈ খাইছোঁ। আৰু তোমাৰ অনুভৱ কোৱা? নিজে হ'লে নকয়। ভাল লাগিলে বৰ ভাল লাগে, পোৱা নাযায় আৰু খাৱাই নপৰে না। নহয় একলা একলি খাৱাটো মানে বেলেগ। এটা গান গাই দিয়া দিয়া। গান কি গান? বিহু গান। অঁ
তগৰ ডাল ভৰি ফুলিছে অ জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ বৰষা তুমিয়ে মোৰ জীৱন লগৰী তুমি জাননী বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰত মাৰ মাতটো মানে যেন অলপ পিছত কান্দিবাহে সেনেকুৱা লাগিছে কিয় কিয় ভয় খাই আছা নেকি হয় মানে আৰু কি ক'ম বিহু নহয় না বৰ্তমান কিবা ক এনেতো বহুত কৈ থাকা কিবা কিবি ক নাই মোৰ মনত নাই দে মই এটা গান গাম শুনিব কি বস্তু এতিয়া মোৰ কাৰণে আৰু মোৰ ফ্ৰেণ্ডৰ কাৰণে বস্তু আহি গ'ল খুপুৰি থেংক ইউ ৱেলকাম এওঁলোকে এতিয়া বহি আছে আৰু ভিটামিন চি ইয়াত খুপুৰিত ভিটামিন চি থাকে গম নাপাওঁ কি থাকে আৰু কিবা ক'বা কি ক'বা হেৰি কি বুলি কয় পখিলা এইবাৰ এটা নাই মই নোৱাৰো তোৰ জিবা তুমি আৰু মই এদিন ঘৰ সাজিমে তাতে যোন থাকিব তাতে মৰা থাকিব তাতে আমাৰ মনাই ওলাব তুমি থাকিব অ এটা কথা ক'ম ন মই কোনে পোহৰ কম ৰ ভৰাই আহিব আমাৰ মুখলে চাই চাই না 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 নি 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 হে আইব্ৰু গতে বেলেগ হৈ গৈছে মা এই কি জানা হা এইটো যে এই লাষ্টৰখিনি গাচোন গানটো লাষ্টৰখিনি ইটো গানৰ লাষ্টৰখিনি যে এনেকৈ আমাৰ মইনা উমলি থাকিব হা উমলি উমলি মৰি থাকিব মই আগতে সেনেকৈ ভাবিছিলোঁ অঁ সেনেকৈ নহয় য়েছ মই ভাবিছিলোঁ কিয় মৰি থাকিব আকৌ সেনেকৈ ভাবিছিলোঁ আৰু অঁ কঁঠাল খাবলৈ খাবলৈ লাগে বুলি মৰম দিবলে ভয় ভাগে বুলি হিয়া ভাগে বুলি হে আমাৰ মাৰ মানে মিউজিক চিষ্টেম মানে গোটেই গানটো মানে নাজানো অঁ তাৰপিছত একদম अंतरक्षरी देखो 1 2 3 4 बेटे बेटे क्या करे देखो पारबी আজি ভিডিঅ'টো বনোৱাত ইমান ভাল নহ'লে কাৰণ আমাৰ মা মানে গান গাম বুলি কৈছিলে গানো নাগাল একো নাগাল আৰু এইটো লাজতে একদম কি ক'ম আৰু খুৰীও এটা গান গাইছে বাৰু আপোনালোকক দি দিম আৰু এতিয়া লাষ্টৰখিনি এওঁলোকে ক'ব মোৰ ভিডিঅ'টো যদি ভাল পাইছে চাই কি কৰিব লাগিব লাইক কৰিব কমেন্ট কৰিব সাবস্ক্রাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি দিব বাকি বাই বাই